Welcome back to my YouTube channel Save Life Associates. Nagaland tour part 2 আজি আৰম্ভ কৰিছো। এয়া মোৰ লগত আহিছে প্ৰখেন গগৈ। এয়া মোৰ লগত আহিছিলে মৌচম। আমি তিনিটা আহিছো আৰু এইখন হল ইন্দৰ ৰাজভালে যোৱা মোৰ বুলেটখন। জীৱন জাজি নৈ। সঁচাকৈ জীৱনটো এখন সমস্যাৰ জাজি নৈ। সমস্যাৰ উৰ নাই। আপুনি হাতিব পাৰক নোৱাৰক আপুনি জীৱন নদী পাৰ হ'বই লাগিব। হাৰিলেও জিকিব লাগিব, জিকিলেও আৰু জিকিব লাগিব। সমস্যাৰ কথা ভাবি সময় পাৰ কৰি লাভ নাই। প্ৰাকৃতিক সৌন্দৰ্যৰ আমেজ লওক আৰু জীৱনটোক আৰু অলপ আগুৱাই নিয়ক। এয়া মই ৰাণী গাৰ্ডেনৰ দেশ নগাভূমিত। আমি আৰু আগুৱাই যাম ওপৰলৈ। আপোনালোকে চাই থাকিব চেভ লাইফ এছ'চিয়েটছ। মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। এয়া চাওক কিমান ধুনীয়া ভিউ, কি সৌন্দৰ্য। এনেই গোলাঘাটৰ পৰা মই অহা নাই। গোলাঘাটৰ পৰা বৰহোলা হৈ আহি এয়া নগাভূমিৰ দেশত। চাওক ধন্যবাদ। আমি এতিয়া অলপ আগুৱাই যাম। বহুত ৰফ ৰ'দ দেই। বুলেট বুলিহে পাইছোঁ, দিগদাৰ আছে। ৰাস্তাত দেখাই যোৱা ৰফ ৰ'দ। ইয়াত নগা বস্তি লাহেকৈ কৈছোঁ, শুনিলে গালি পাৰিব। চাৰ্চ গীৰ্জাঘৰ ধুনীয়া লাগিছে। চাৰ্চ হয়। আৰু আগলৈ যাম। এইটো আপোনাৰ অফিচ। এইদৰে কেতিয়াবা জীৱন মহাসমুদ্ৰত সাঁতুৰি নাদুৰি আহোঁ। নগা বস্তিলৈ যোৱা ৰাস্তা। ভিতৰলৈ নোসোমাবা, আৰু ওপৰলৈ যাম। এখন নহয় দুখন পাহাৰ শেষ কৰি দিম। এয়া চাই আছে আপোনালোকে নাগালেণ্ড টুৰ পাৰ্ট 2 ভাগ। এইদৰে তললৈ নামি যায়। বহুত ভয়ংকৰ ৰাস্তা, মানে গলি। আহা আহা আহা, আমি এইফালে যাম। আহা, জিলিমা দি আছে। এইটো ৰাস্তাই পৰিবলৈ হ'লে বহুত তলত পৰিবগৈ মানুহ। চাওক ভিউ কিমান ধুনীয়া। এনেকৈ ভৈয়ামৰ পৰা নগাবিলাকে এনেকুৱা ৰাস্তাতে উঠে। উঠি পাহাৰলৈ আহে। ৱাহ, আকাশত কলীয়া ডাৱৰ, সেয়া সেউজীয়া কৃষি ভূমি, মাজে মাজে গছ। ধুনীয়া লাগিছে সঁচাকৈ। এনে লাগে যেন জীৱনটোৱে মোৰ সেউজীয়া হৈ যাব নেকি পাহাৰলৈ আহিলে। এনেকুৱা লাগিছে। এইটো বিৰাট ভয়ানক। কেনেবাকৈ খহিবলৈ হ'লে আৰু হৈ গ'ল আৰু আপোনালোকে দ্বিতীয়বাৰৰ বাবে ভিডিঅ' দেখি নাপাব। এনেকুৱা ডিস্কভাৰী, আনকমন, আনচিন ভিডিঅ' দেখি নাপাব আৰু।
জীৱন জাজি নয়। এয়া আকৌ তললৈ গৈছে এইদৰে। ইহঁতি আহিবলৈ ভয় খাইছে। আজি ভিডিঅ'টো অলপ দীঘলীয়া হ'ব। আপোনালোকে মোৰ ছেভ লাইফ এছ'চিয়েট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। এনেকৈ আপোনাৰ তললৈ গৈ থাকে। সেইখন এখন নগা গাঁও। মজা লাগিছে সঁচাকৈ। এইবিলাক আদা চাই থাকিবলৈ মন যায়। সমস্যা সমস্যা সমস্যা, মানুহৰ সমগ্ৰ জীৱন সমস্যাই জৰ্জৰিত হ'লেও সমস্যাই সকলো নহয়। আমাৰ গাড়ীবিলাক কোনে ষ্টাৰ্ট দিছে? চক্ৰেন। সমস্যাই জীৱন গিলি নেপেলায়। আগক অলপ জুম কৰি দেখুৱা। ইও এটা বোলে ভিডিঅ' ডালিব ইউটিউবত। থেংক ইউ। আমি অলপ আকৌ আগুৱাই যাম আৰু ওপৰলৈ যাম।